এভৰিৱান গুড 10:10 হ'ল আৰু আমি খাই লৈ একেবাৰে ৰেডি কাম চাম সামৰি পেলাই আৰু এতিয়া আমি যাই আছোঁ বেজি ল'বৰ কাৰণে মেডিকেল প্ৰাইভেট মেডিকেল নহয় এতিয়া চৰকাৰী মেডিকেল এনেদৰে কুটি পেলাই যে বেজি লৈ আছিলে এতিয়া যাম কেতিয়া যাব তুমি তোমাৰ কাৰণে ৰখি আছো তেতিয়াৰ পৰা তুমি ৰেডি নোহোৱা এলাহ হৈ আছে তোমাৰ কোনে লাহি গৈছে তুমি আজি মই 7টা বজাত এলাৰ্মটো আপুনি বন্ধ কৰি থৈ দিছে থৈ পেলাই 7টাত দিছা উঠছো 8টাত দিছ 7:30টাত দিছা উঠছো তাৰপিছত 8:30টাত মই উঠাইছো মিছা কথা ক'ব য়েছ জগতৰ মিছা কথা ক'ব আৰু মোক ফচাব মই মিছা কথা নকওঁ মই সদায় সঁচাই কথা ৰ'ব এতিয়া উইন্টাৰটো চলোতে অলপ ভাল হৈছে কি হাৱা নাছিলে ন উইন্টাৰ চলিবই বিচাৰা এখন হস্পিটেলত যে আপুনি আহে কিয় এইটো গভৰ্ণমেণ্টৰ ফালৰ পৰা ফ্ৰী সুবিধা দিয়া যায় যাৰ যাক ট্ৰিটমেণ্ট কৰিব মন আছে ইয়াতে কৰাই ল'ব জ্বৰ কাহ চৰ্দি কুকুৰে কামুৰে মেকুৰী কামুৰে সেইকেইটা ভাল হ'ব নে নাই বহুত ভাল মোৰতো কাহ হওঁতে একবাৰ খাওঁতে ভাল হৈ গৈছে ন বাই বাই দেখাই দিয়কচোন এতিয়া পুৰা 12টা বাজিছে আমি আহি পালোঁ এতিয়া তেওঁ ওলাই যাব 1টা বজাৰ পৰা তেওঁ ডিউটি আছে আৰু কিবা কাম আছে কামবিলাক কৰিব আৰু মই ঘৰ চৰ চব চাফা আধা দি কৰিব বাকী আছে সেইবিলাক কৰোঁ খোৱা লোৱা বনাই পেলাই আজি আপোনাক মই 2টা বস্তু দেখাম মোৰ মানে ৰুম এনেকুৱা কাভাৰত 2-3টামান জাগা আছে কিন্তু আজি মই অকল 2টা চিলেক্ট কৰিছোঁ যদি 2টা চাফ কৰিব পাৰিলোঁ কিন্তু এটাটো কমপ্লিট কৰিবই লাগিব এইটো এই দেখিছেনে এইটো একদম কক্ৰচৰ ঘৰ বাৰী এখন হৈছে দেখিলে আপোনাৰ ভয় লাগি যাব সঁচাকৈ কি ক'বৰ উপায় নাই যেতিয়া নিজৰ হাতত নাথাকে এনেকৈ থাকিব লাগিব আন্ধাৰ এইফালে চাহ খাব লাগিছোঁ কেইটা 2টা পিছ আৰু মই গা পা ধুই আহিছোঁ খোৱা লোৱা সকলোকে দিওঁ আহিব 3টা বজাত চাওক এয়া চাওক মোৰ ৰুমৰ কাবাৰ এইফালে ভিতৰে এইফালে পকা ধৰি আছে চাওক পকা ক'ত কিমান যে বস্তু আছে সঁচাকৈ কি ক'ম আৰু একেবাৰে কিবা যে চেলাই নিচিনা আছে সেইবিলাকো আছে এয়া কি বা নাজানো আৰু এইটো থাক কৰোঁ কাৰণকৈ পিপৰাৰ কাৰণে শান্তিমতে টোপনি নাহে ৰাতি এতিয়া টাইম দেখিছে আপোনালোকে 3:25 হৈছে আৰু মোৰ একেবাৰে চাফ কৰা হৈ গ'ল টাইমটো দেখিছেনে যিমানখিনি পাৰোঁ চাফ কৰিলোঁ তথাপিও অলপ লেতেৰা আছে বহুত বছৰৰ পৰা এই বস্তুবিলাক এনেকৈ আছিলে কক্ৰচ হৈ গৈছে সেইকাৰণে ভাবিছোঁ চাফ চিকুণকৈ ৰাখোঁ দেখিছেনে ইয়াতে এটা বস্তা কাটি পেলাই আৰামছে দি দিছোঁ আৰামছে ইয়াতে আপোনাৰ যি লাগতিয়াল তেওঁৰে বস্তু আছে এয়া ভৰি যি লাগতিয়াল বস্তুবিলাক আছে ইয়াতে থৈ দিছোঁ আৰু এইটো বস্তাবিলাক থৈ দিছোঁ কাৰণ কিয় এই বস্তাৰে মই কিবা কিবি বনাম বুলি থৈ দিছোঁ আৰু এইটো হ'ল আপোনাৰ মই যেতিয়া চিষ্টাৰ আমাৰ মেডিকেলত আছিলে ভৰিত পিন্ধা কাৰণে দিছে তাতে মই 4টা এক্সট্ৰা লৈ আনিছিলোঁ আজি পিন্ধিছোঁ এনেকৈ সেয়া চব বস্তাত জোতা চেণ্ডেলবিলাক থৈ দিছোঁ বস্তুটো দেখাইছোঁ এই অৱস্থা আলমাৰীৰ তলৰ ওপৰত ফাইনেলি মোৰ এইটো আপোনালোক কৈছোঁ 3টা কাভাৰ আছে এইটো কাভাৰ ঠিক হ'ল ধৰি লওক 50% চাফ হৈছে আৰু ইমানো দেখাত ভাল কৰিব নোৱাৰোঁ ইমান নাই ফেচিলিটি তাত এইটোও কৰিলোঁ 40% কাৰণ যিবিলাক এইবিলাক কাঠ বাকলা আছে ন প্লাইউডবিলাক এৰাব নোৱাৰি
এইটো কৰিম অহাকালি ঠিক আছে কিমান শান্তি লাগে ন এতিয়া টাইম হৈছে 9:55 আৰু 10 মিনিটমান হ'ল খোৱা লোৱা কৰিলোঁ দিনৰে ভাত আছিলে আৰু চব্জি নাছিল কাৰণে দালি চব্জি বনাইছিলোঁ এনেকৈ খালোঁ আজি ভিডিঅ' ইমান সামৰণি মাৰিছোঁ আহি আছোঁ তাৰ নেক্সট ব্লগ তেতিয়ালৈকে বাই বাই